সি ভাবিছে বুজিছ মোক মই বোলে মহাবুব্বক সিয়ে ডাঙৰ বুব্বক জান অ বড়াই কি কৰি আছ তই আৰে বৰুৱা ক'ৰ পৰা আহিলেহে বহক বহক কি হ'ল বড়াই আজি দিনতে আৰম্ভ কৰি দিলি যে কি হ'ল নক'বা বুজিছে নক'বা আৰু বুজিছে কালি মোৰ বৰ ডাঙৰ ঘটনা এটা হৈ গ'ল নহয় বুজিছে কি ঘটনা হ'ল তোৰ ক শুনোচোন শুনো নক'বা আৰু বুজিছে কালি ৰাতি মোৰ মানুহজনী পলাই গ'ল নহয় বুজিছে বৰুৱা কি ক'ম আৰু আবে কি ক'বে এই কথাটো শুনি বৰ বেয়া লাগিলে দেই মোৰ এই আমাৰ তাতো দুজনী পলাই গ'ল নহয় বুজিছ একে মাহতে দুজনী পলাই গ'ল ফেচবুকত লগ পালে কেনেকৈ চিনাকি হ'ল পলাই গুচি গ'ল কি হৈছে জানো ছ'চিয়েল মিডিয়াৰ পৰা বৰ পাত একেবাৰে হয় নেকি পিছে দুজনী কেনেকৈ পলাল কচোন কচোন ক এই আমাৰ ঘৰ হালোৱাটো যে তাৰ লগতেই পলাই গ'ল তাক মই বিচাৰি বিচাৰি কৰিমগঞ্জৰ পৰা আনিছোঁ কিমান দূৰৰ পৰা আনিছোঁ প্ৰায় 1 বছৰ লাগিছিল তাক বিচাৰিবলৈ এতিয়া কোনে খেতি কৰিব এতিয়া আৰু মোৰ মানুহজনী তাৰ লগতেই পলালে বুজিছে যি হ'ল হ'ল আৰু বড়াই তই দুখ নকৰিবি বুজিছ মানুহজনীৰ কাৰণে মই দুখ কৰা নাই নহয় হালোৱা দোকানহে দুখ লাগিছে ইমান ধুনীয়াকৈ হাল বাঢ়িছিলে এনেকুৱা এটা হালোৱা ক'ত পাম কওকচোন বাৰু আপুনি নেপাম আৰু এনেকুৱা কথাটো হয় কিন্তু আৰুতো খাব নালাগে আৰু বাইকখিনি মোক দে নিদিওঁ আপোনাক আজি মই দুগৰ খাই আছোঁ ৰাতিপুৱা খাইছোঁ পূৰা খাম এতিয়া মই ৰাতিপুৱাৰ পৰা এটা বটল ফিনিছ কৰিলোৱেই আৰু ভিতৰত 2টা ডাঙৰ আনি থৈছোঁ সেইকেইটা খাম বুজিছে বৰুৱা আপোনাক নিদিওঁ কিন্তু তই আৰু নাখাবি আৰু তই বহুত খালি বুজিছ আৰু নাখাবি আৰু তই মৰি যাবি নহ'লে যি হ'ল হ'ল আৰু তই এইবিলাক কথা চিন্তা কৰি নাথাকিবি আৰু বেছি নাখাবি বুজিছ নাই তই কথাটো হা নাই মই আজি পূৰা খাম মই আজি পূৰা খামেই এই চাইজোপা গছ দেখিছে দেখিছে ন এই চাইজোপা গছ যেতিয়ালৈকে আজি 8জোপা নহয় তেতিয়ালৈকে মই খায়ে থাকিম আজি এই চাইজোপা গছ 8জোপা হ'বই লাগিব বুজিছে বৰুৱা তাত এজোপা গছহে আছে তই কি আজি জংঘল বনাই দিবি নি খাই কালি বুজিছ এই মাতিলে নহয় পদাই ভাত খাবলৈ গ'লোঁ আৰু তাৰপিছত হয় নেকি তাৰপিছত গৈ দেখিছোঁ বুজিছ এই মস্ত তলাটো লগাই থৈছে তলাটোত মানে তাতে এখন মানে কাগজত লিখি থৈছে বগা কাগজ কি লিখি থৈছে জানো তাত তোক মই ঠগিলোঁ বোলে ই মোক দেখিছে বুজিছনে তাৰপিছত কি হ'ল মই কি কমতে চালোঁ নেকি মই তলত কি কৰিলোঁ পেনটো উলিয়াই লিখি থৈ আহিছোঁ যে মই আজি ইয়াত অহাই নাই বুলি কি ভাবিছে বুজিছ মোক মই বোলে মহাবুব্বক সিয়ে ডাঙৰ বুব্বক জান